এই কেনা মহা মই পাহৰি থাকিলো তিনি পাটি আহিবি হ'বহে আৰে মই খাইছিলো নাম পাওঁ মানে এইটো খাই ল'বলৈ মোৰ অকল হাই হেল্ল' নমস্কাৰ আজি আপোনালোকৰ নতুন বছৰ ভাল হোৱাৰ কামনাৰে কামনা কৰিছোঁ লগতে পৰিয়ালৰ শুভকামনাৰে আশাৰে হেল্ল' মই আজি এই ভিডিঅ'টো আৰম্ভ এতিয়া আপোনালোকক মই য'ত আহিছোঁ সেই জেগাডোখৰ অলপ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া বৰ্তমান আছোঁ মই দুলীয়াজানৰ চলাকটকীৰ মানে আপোনালোকৰ এই ঠাইডোখৰ পৰিব কমলাবাৰী ৰোডৰ মানে পথাৰৰ কাষত এইফালে এতিয়া আপোনালোকক মই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম চাওক বহুত মানুহ আহিছে এইফালে এই জেগাডোখৰত মানে আপোনালোকৰ কমচে কম 20-30টা দল হ'ব সকলোৱে মানে আহি ইয়াত নতুন বছৰ পাৰ্টি কৰিছেহি আৰু এইফালে হৈছে আপোনালোকৰ গাঁও এখন এই গাঁওখনৰ কাষতেই মানে আপোনালোকৰ ৰাইজে মিলি এটা ঠাইত মানে পিকনিক খাবলৈ আহিছে লগতে আপোনালোকৰ নতুন বছৰৰ কামনা কৰি এই ভিডিঅ'টো ইমানতে মই সামৰণি কৰিছোঁ যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো ক্লিক কৰি মোৰ চেনেলটো আগুৱাই লৈ যায় যে তাৰে কামনা কৰিলোঁ তেন্তে নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই